বৰ্তমান আমি উপস্থিত আছোঁ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী এখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে প্ৰতিষ্ঠা কৰা এখন সত্ৰত, যিখন সত্ৰৰ নাম আছে ৰামৰায়কটি সত্ৰ। এই সত্ৰখন ধুবুৰী জিলাৰ যিটো হেডকোৱাৰ্টাৰৰ পৰা প্ৰায় 49 কিলোমিটাৰ দূৰত আগমনিত অৱস্থিত। শংকৰদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰখন পৰিচালনা কৰিছিলে ৰামৰায় আতাই। আজি ইয়াত উপস্থিত আছোঁ, আমি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, মোৰ পিছফালে আছে এতিয়া বৰ্তমান এখন ৰথ, পিতলৰ ৰথ, এখন ৰজাদিনীয়া ৰথ। যেতিয়া কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে ৰামৰায় আতাৰ ছোৱালী ভুৱনেশ্বৰী দেৱীক বিয়া পাতিছিল, তেতিয়া প্ৰবাদ অনুসৰি ৰজাই ভায়েকক অৰ্থাৎ চিলাৰায়ক এই ৰথৰ সিংহাসন এখন উপহাৰ দিছিল, যিখন এতিয়াও বৰ্তমান অসম বাংলাদেশ সীমান্তৱৰ্তী ৰামৰায়কটি সত্ৰত এতিয়া বৰ্তমান এখন সংৰক্ষিত হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে এখন